হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল চাগৈ। মই মুনমি হাজৰিকা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম হিন্দী স্বৰবৰ্ণৰ ওপৰত। হিন্দী স্বৰবৰ্ণনো কাক বোলে, কেইটা আছে, এই বিষয়ে আলোচনা কৰিম। ফ্ৰেণ্ডছ, বলকচোন তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। क्वेश्चनটো হ'ল हिंदी में स्वरवर्ण किसे कहते हैं? स्वरवर्ण कितने हैं? लिखो। जवाब। जिन वर्णों के उच्चारण अन्य किसी वर्णों के सहायता के बिना होता है उन्हें स्वरवर्ण कहते हैं। हिंदी में कुल 11 स्वरवर्ण होते हैं, जैसे अ, आ, ई, उ, ऋ, ए, ऐ, ओ, औ। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডছ, আজিলৈ আহোঁ।
পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।